বিশ্বাসঘাতক ফণী তালুকদার গো ব্যাক ফণী তালুকদার বেঈমান ফণী তালুকদার গো ব্যাক আসনৰ বিধানসভাত ইলেকশ্যনত আমি বহুত আশা কৰি ফণী তালুকদাৰক ভোট দিছিলোঁ। আমাৰ ইউডিএফৰ ফালৰ পৰা আৰু মহাজোঁটৰ ফালৰ সমৰ্থিত কেণ্ডিডেট আছিলে। আমাৰ সৰ্বস্তৰ ৰাইজে ভোট দি পেলাই এই বেইমান গাদ্দাৰক MLA বনালে। MLA হোৱাৰ 3 মাহ পিছতেই তেওঁ এনেকুৱা কিছু সাম্প্ৰদায়িক মন্তব্য কৰি আছে। এইটো আমি শুনি পেলাই আমি বহুত দুখিত যে এখেতে ফণী তালুকদাৰে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেঙুৰ ধৰি বৈতৰণি পাৰ হোৱাৰ পিছত এতিয়া সেই দলটোৰ পৰা MLA হোৱাৰ কাৰণে বহুত দুখ পাইছে বুলি কৈছে। যোৱাকালি মিডিয়াটো শুনিছোঁ। গতিকে এনেকুৱা বেইমান আৰু গাদ্দাৰক দ্বিতীয়বাৰ ভৱানীপুৰৰ ৰাইজে প্ৰশ্ৰয় নিদিয়ে, ভোট নিদিয়ে। এই বেইমান গাদ্দাৰ হাৰিব লাগে। এইটো আমাৰ সৰ্বস্তৰ ৰাইজৰ প্ৰতিক্ৰিয়া। আজি ফণীধৰ তালুকদাৰে যেতিয়া আমাৰ বিগত কিছুদিন আগতে দললৈ আহিছিলে, আহি দলৰ টিকট পালে। টিকট পোৱাৰ পাছত তেওঁ বিধায়কো হ'ল। ভৱানীপুৰ সমষ্টিৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে UDFক একত্ৰিতভাৱে ভোট দি তেওঁক জয়যুক্ত কৰাইছে। যিটো সময়ত জানে অসমত যি বিজেপিয়ে যি সাম্প্ৰদায়িক ৰাজনীতি কৰিছিল, সেই সময়ত ভৱানীপুৰ সমষ্টিৰ মানুহে সেকুলাৰ মনোভাৱৰ মানুহ সকলো মানুহে একত্ৰিতভাৱে তেওঁক নিৰ্বাচনত জয় কৰাইছিল। আজি তেওঁ জয় হোৱাৰ পাছত আজি তেওঁ এটা মিডিয়াত কালি দেখিবলৈ পাইছোঁ, তেওঁ কৈছে যেন জিকাৰ পাছত তেওঁ বোলে মন্দিৰত আৰু সত্ৰত যাব নোৱাৰে। তেওঁ এনেকুৱা এটা মিছা কথা কৈছে। দলৰ পৰা গৈছা, তুমি যোৱা, ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে বুজিবলৈ গৈছা, তুমি যোৱা। কিন্তু কথাটো হ'ল তেওঁ নিৰ্বাচন চলা অৱস্থাত আমি সকলো মন্দিৰলৈ গৈছোঁ তেওঁৰ লগত লৈ। আমি ভৱানীপুৰত আমাৰ যিকেইখন সত্ৰ আছে প্ৰতিটো সত্ৰতে গৈছোঁ, লগতে গৈছোঁ। সত্ৰাধিকাৰসকলে তেতিয়া UDFৰ প্ৰাৰ্থীজনক আঁকোৱালি লৈছে। এতিয়া UDFৰ পৰা বিধায়ক হৈছে, তেওঁক ৰিজেক্ট কৰিব জানো? ইমান সাম্প্ৰদায়িক কথাবিলাক কৈছে। আৰু এই কথাখিনিত আমাৰ ভৱানীপুৰ সমষ্টিত আমাৰ সত্ৰাধিকাৰ যিমান আছে তেওঁলোকে দুখ পাইছে যে আগত আমি তেওঁক একচেপ্ট কৰিছোঁ, এতিয়া তেওঁ আমাক ব্লেম দিছে। সেয়েহে সকলো মানুহে এইবাৰ এই ফণী তালুকদাৰক ৰিজেক্ট কৰিব। আৰু এই ৰিজেক্ট কৰাৰ পাছত আকৌ বৰপেটা জিলাৰ ভিতৰত এই উপনিৰ্বাচন যিটো এইটো হ'ব, এই উপনিৰ্বাচনত UDFৰ 3বাৰ ইয়াত বিধায়ক আছে, কণ্টিনিউ বিধায়ক আছে। এইবাৰো UDFৰ পৰা হিন্দু মুছলিম শিখ ইছাই যিমান আছে সকলো একত্ৰিতভাৱে UDFক আকৌ ইয়াৰ পৰা বিধায়ক বনাব। আৰু এই ভৱানীপুৰ সমষ্টিৰ ৰাইজৰ প্ৰতি বৰপেটা জিলা যুৱ মৰ্চাৰ তৰফৰ পৰা আমাৰ এইটো বিনম্ৰভাৱে আহ্বান থাকিল যে যিজন ফণী তালুকদাৰে যিজন বেইমানী গাদ্দাৰী কৰি এই ভৱানীপুৰ সমষ্টিখনক দ্বিতীয়বাৰৰ বাবে আকৌ 3 মাহ পাছতে নিৰ্বাচনলৈ ঠেলি দিলে, তেওঁক আপোনালোকে সকলোৱে একত্ৰিতভাৱে এহেকনি দিব লাগিব। আৰু ইয়াত UDFৰ বিধায়ক আকৌ আপোনালোকে সকলোৱে নিৰ্বাচিত কৰিব বুলি